সকল আশা কৰিছো সকলো ভালে আছে তো আজি মই আকৌ আহিলে এটা নতুন ৰেচিপিৰে হৈতে হাঁহ মাংসৰ গোটা ভজা স্পেশাল ৰেচিপি বনিবতো ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো ঠিক আছে চাই থাকিব ভিডিওটো কেনে পাই জনাব আৰু ৰেচিপিটো মোৰ মানে শহুৰ দেউতাই শিকাইছে বুলি ক'ব লাগিব মায়েও বোলে ভালকে নাজানে দেউতাৰ মায়ে বনাইছিলে মানে একজেক্ট হেতু ষ্টাইলতে বনাইছো তো হাঁহ মানে আগত হাঁহ মাংস ফ্ৰাইটো খাইছো কিন্তু এইটো মানে কটা ষ্টাইলটো বেলেগ এটা নিজে কাটিছে মানে ধৰা ফাহি দিয়া বুলি কয় এইটো তো তেনেকে কাটিছে খাই কিন্তু বহুতেই ভাল লাগিব নিশ্চয় মানে আগত খাইছো নিজে বনাই খোৱা নাই ফাৰ্স্ট টাইম বনাম তো আপোনালোকে চাব কেনেকুৱা পাই জনাব এয়া কমপ্লিট এটা হাঁহৰ মাংস গোটেই মাংসখিনি এনেদৰে ঠাহি কাটি লোৱা হৈছে কৈছিলুৱে মই গোটা ভাজি বনিব আৰু এয়া লৈছো পিয়াজ পাঁচফোৰণ আৰু তেজপাত শুকান জলকীয়া কেইটামান আদা নহৰু আৰু এয়া মই কেৰাহীখন গৰম হ'বলৈ পাতি দিছো তেল অলপমান দি কৈছো যেহেতু ঘৰৰ হাঁহ অকমান তেল ওলাব নিচিনা লাগিছে ফ্ৰাইড যেহেতু তেল দিয়া হয় কিন্তু হাঁহ মাংস তেল ওলাবই যদি মাংসটো ভাল হয় তো ঘৰৰ হাঁহ কাৰণে মই গম পাইছো হেতু কাৰণে তেল অলপমান দিছো আৰু এয়া ডাঙৰ সাইজৰ পিয়াজ দুটা কাটি লৈছো তো পিয়াজ দুটা অলপমানই ভাজিম জাষ্ট তাৰ পিছতে এয়া আদা নহৰু আৰু শুকান জলকীয়া তেজপাত পাঁচফোৰণ সকলোখিনি দি দিছো এই সকলোখিনি অকণমানহে ভাজিম যেহেতু ফ্ৰাই হ'বই তো এইটো কাৰণে আগতীয়াকৈ কমপ্লিট ফ্ৰাই কৰি নলওঁ আৰু পিয়াজখিনি তো সেয়া জাষ্ট মিক্স কৰি অলপমান ইয়াতে দি দিছো মাংসখিনি এই হাঁহৰ মাংসকণ বনিবলৈ 40 মিনিটমান সময় লাগিব মানে কি হয় অকণমান মিডিয়াম ফ্লেমতে সিজাই থাকিম যেহেতু সকলোখিনি তো এয়া মই মিডিয়াম ফ্লেমতে সিজাম আৰু হালধি নিমখ দি দিলোঁ প্ৰথম জাষ্ট বস্তুখিনি মিক্স কৰিবৰ কাৰণে মই ফ্লেমটো অকণমান হাই কৰি দিছোঁ তাৰ পিছত কিন্তু এতিয়া মই কমাই দিম মানে মিডিয়াম ফ্লেমত দি এনেকৈ ঢাকি থম মিহিকৈ বস্তুখিনি সিজাই থাকিম এয়া দেখিছে তেল ওলোৱা আৰম্ভ কৰিছে যেহেতু অকণমান এনেদৰে ভালদৰে তেল অকণমান ওলাব দিম তাৰ পিছত অকণমান পানী দি সিজাব লাগিব এনেও হাঁহ মাংসটো বেছি তেলাল হ'লে অকণমান পানী দিয়া হয়ে কিন্তু এইটো মানে দেউতাই কৈছে এনেকৈ বনাবলৈ তো অকণমান পানী দি জাষ্ট পানী অলপমান ছেটিয়াই ল'ব লাগিব তেনেকুৱা ধৰণৰ এয়া মই পানী এতিয়াহে দিছোঁ এয়া দেখিছে অলপমান পানী দিছোঁ মই এইখিনি 15 মিনিটমান ভজাৰ পিছতহে পানী দিছোঁ দেই আকৌ এয়া তেল ওলাইছে অকণমান পানীটো শুকাই বহুত বেছি সময়ো নালাগে সিজিবলৈ খালি মিডিয়াম ফ্লেমত যিহেতু মিহিকৈ সিজাই আছোঁ সেইটো কাৰণে অকণমান কুহুমীয়া পানী দিছোঁ এতিয়া এইটো দেখিছে শুকান জলকীয়া অকণমান পানী দি পিচি লোৱা দিছোঁ আৰু লাষ্টত দিছোঁ এইটো শাহী গৰম মছলা এইটো মানে সানৰাইজৰ ইয়াত চেণ্টটো বহুত ভাল লাগে লং ইলাচি দালচিনি সকলো দিয়া আছে জালুকেৰে সৈতে তেতিয়া বেলেগকে লং ইলাচি দালচিনিবোৰ নিদিলেও হয় তো সেইটো কাৰণে মই এইটো দিছোঁ ইয়াৰ চেণ্টটো ভাল লাগে এনেকৈ ফ্ৰাই টাইপ হ'লে এইটো দিলে ভাল লাগে আৰু মোৰ লাগিলে অকণমান নিমখ কম হ'ব সেইটো কাৰণে মই যেহেতু পানী মাজে মাজে দি থকা হৈছে সেইটো কাৰণে আৰু অলপমান নিমখ দি পানী দি জাষ্ট এয়া লাষ্টৰ পানীকণ দিছোঁ আগত মই দুবাৰ এনেকৈ পানী দিছোঁ বহুত বেছিও নহয় দুবাৰ এনেদৰে পানী দি সিজাইছোঁ এয়া দেখিছে শেষত আৰু মছলাখিনি দিয়াই শেষৰ বাৰ উতলটো আনিছোঁ এয়া ৰেডি হৈ গ'ল অকণমান এনেদৰেই ৰাখিম একেবাৰে শুকান ফ্ৰাইটো নহয় মানে অকণমান এনেদৰে তেলেৰে সৈতে জোলেৰে সৈতে দেখিছে কিমান লোভনীয় হৈছে তো দেউতাক দিম আৰু কেনেকুৱা পায় কৈছে ইমানটোত ৰাখিবলৈ মই দেখাই আছোঁ মাজে মাজে আৰু এয়া মাংসকণ ৰেডি আপোনালোকে জানেই মই সহজকৈ চিম্পুলকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ আপোনালোকৰ বহুত বেছি সময় নলয় তো
য়েছ ৰেডি হাঁহ মাংস খাই খাই মানে কেইদিনমানৰ পৰা নহয় বহুত ভাল পোৱা হৈ গৈছোঁ হাঁহ মাংস তো এতিয়া ফাৰ্ষ্ট দিম দেউতাৰ কাৰণে যিহেতু স্পেচিয়েলি দেউতাৰ কাৰণে বনাইছোঁ মাজে মাজে সুধি আছোঁ এনেকৈ হয়নে ইমানটোত ৰাখিম নে তো এডোখৰতে বহে নেকি ঠিক আছে আপোনালোকক দেউতাই আজি টেষ্ট কৰি ক'ব দেই কেনেকুৱা হৈছে ৰ'বা ককাই মাংস টেষ্ট কৰিছে কেনেকুৱা হৈছে ভাল হৈছে আগৰ পুৰণা টেষ্টটো হৈছে নাই আপোনাৰ মায়ে বনোৱা নিচিনা হৈছে ঠিক আছে now time to tasting of me মজা সঁচাকৈ ভাল লাগে ট্ৰাই কৰিব দেই হাঁহ মাংস খোৱাসকলে আৰু কেনেকুৱা পায় খোৱাসকলে জনাব কমেণ্ট কৰি আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জলক বঢ়িয়া হৈছে